নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ লৈ। আজি মই আসাম স্পেচিয়েল টেটৰ কাৰণে পৰিবেশৰ ওপৰত কিছুমান কোৱেশ্চন আপোনালোকৰ লগত আলোচনা কৰিম, গতিকে ভিডিঅটো সম্পূৰ্ণভাৱে চাব। ইয়াৰ আগতে আপুনি যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি লওক, যাতে মোৰ পৰৱৰ্তী ভিডিঅবোৰ সবতকৈ আগত দেখিবলৈ পায়। তো বলক ভিডিঅটো আৰম্ভ কৰো। আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল, তথ্য আৰু যোগাযোগ প্ৰযুক্তিয়ে দেশ যোগাযোগৰ প্ৰসাৰ ঘটায়। এতে চাৰিটা অপশন দিয়া আছে: একমুখী, দ্বিমুখী, অপশন নম্বৰ খ ক আৰু খ উভয় শুদ্ধ, আৰু অপশন নম্বৰ খ ওপৰৰ এটাও শুদ্ধ নহয়। ইয়াৰ মাজত শুদ্ধ আনসাৰটো হ'ল অপশন নম্বৰ খ দ্বিমুখী। তথ্য আৰু যোগাযোগ প্ৰযুক্তিয়ে দ্বিমুখী যোগাযোগৰ প্ৰসাৰ ঘটায়। ইয়াৰ পিছত নেক্সট কোৱেশ্চন, নিম্নলিখিত কোনটো আইচিটি সৰঞ্জাম নহয়? সবৰ আগতে ইয়াৰ ফুল ফৰ্মটো কৈ দিছো। আইচিটিৰ ফুল ফৰ্ম হ'ল ইনফৰমেশন আৰু কমিউনিকেশন টেকনলজি। ইয়াতে চাৰিটা অপশন দিয়া আছে। এই কোৱেশ্চন হিচাপত নিম্নলিখিত কোনটো আইচিটি সৰঞ্জাম নহয়? এতিয়া ইয়াতে চাৰিটা অপশন দিয়া আছে: ভাব বিনিময়যুক্ত স্মাৰ্ট বোৰ্ড, তাৰপিছত কম্পিউটাৰ, তাৰপিছত সবেত ফলক, আৰু তাৰপিছত পাৱাৰ পইণ্ট উপস্থাপন। ইয়াৰে শুদ্ধ আনসাৰটো হ'ল অপশন নম্বৰ খ সবেত ফলক, মানে সবেত ফলকটো এটা আইচিটি সৰঞ্জাম নহয়। ইয়াৰ পিছত নেক্সট কোৱেশ্চন, নিম্নলিখিত কোনটো কাৰকে শিশুৰ দৈহিক বৃদ্ধি নিৰ্ণয় কৰে? ইয়াতে চাৰিটা অপশন দিয়া আছে। ইয়াতে নেতিবাচক, পৰিমাণগত, গুণগত আৰু ইতিবাচক। ইয়াৰে শুদ্ধ আনসাৰটো হ'ল ইয়াতে অপশন নম্বৰ খ পৰিমাণগত। ইয়াৰ পিছত নেক্সট কোৱেশ্চন, শিশুৰ বৃদ্ধি আৰু বিকাশৰ সম্পৰ্কে অধ্যয়ন কৰাৰ সৰ্বোত্তম পদ্ধতিটো হ'ল, ইয়াতে চাৰিটা অপশন: মনোবিশ্লেষণ পদ্ধতি, তুলনামূলক পদ্ধতি, বিকাশমূলক পদ্ধতি আৰু পৰিসংখ্যাগত পদ্ধতি। ইয়াৰে শুদ্ধ আনসাৰটো হ'ল বিকাশমূলক পদ্ধতি। তাৰপিছত নেক্সট কোৱেশ্চন, শিক্ষণ প্ৰক্ৰিয়া বৃদ্ধিৰ উদ্দেশ্যে শিক্ষাত প্ৰযুক্তি ব্যৱহাৰক ড্যাশ বোলা হয়? ইয়াতে চাৰিটা অপশন দিয়া আছে: তথ্য প্ৰযুক্তি, শিক্ষা প্ৰযুক্তি, আৰু তথ্য আৰু শিক্ষা প্ৰযুক্তি, আৰু অপশন নম্বৰ খ যোগাযোগ প্ৰযুক্তি। ইয়াৰে শুদ্ধ আনসাৰটো হ'ল শিক্ষণ প্ৰক্ৰিয়া বৃদ্ধিৰ উদ্দেশ্যে শিক্ষাত প্ৰযুক্তি ব্যৱহাৰক ইয়াতে তথ্য আৰু যোগাযোগ প্ৰযুক্তি বোলা হয়। নেক্সট কোৱেশ্চন, তলত দিয়া উল্লেখিত বিবৃতিসমূহৰ ভিতৰত কোনটো সত্য নহয়? ইয়াৰ ভিতৰত চাৰিটা অপশনৰ ভিতৰত কোনটো সত্য নহয় এইটো বিচাৰিব দিছে। ইয়াতে চাৰিটা অপশন হ'ল: বৃদ্ধি এটা জৈৱিক প্ৰক্ৰিয়া, বিকাশ এটা পৰিমাণগত প্ৰক্ৰিয়া, শিক্ষা এটা লক্ষ্যভিত্তিক প্ৰক্ৰিয়া, শিক্ষণ এটা আচৰণগত পৰিৱৰ্তনৰ প্ৰক্ৰিয়া। ইয়াৰে শুদ্ধ আনসাৰটো হ'ল বিকাশ এটা পৰিমাণগত প্ৰক্ৰিয়া। ইয়াৰ পিছত নেক্সট কোৱেশ্চন, বয়স বৃদ্ধিৰ লগে লগে মানুহৰ শিকাৰ ড্যাশ হ্ৰাস হয়? ইয়াতে চাৰিটা অপশন দিয়া আছে: শক্তি, গতি, গুণ আৰু পৰিমাণ। ইয়াৰ ভিতৰত কোনটো হ্ৰাস হয় ইয়াতে উলিয়াব দিছে। ইয়াতে হ'ল শুদ্ধ আনসাৰটো হ'ল অপশন নম্বৰ খ গতি। বয়স বৃদ্ধিৰ লগে লগে মানুহৰ শিকাৰ গতি হ্ৰাস পায়। ইয়াৰ পিছত নেক্সট কোৱেশ্চন, ড্যাশ অবিহনে বৰ্তমান দূৰৱৰ্তী শিক্ষা ফলপ্ৰসূ নহয়? ইয়াতে চাৰিটা অপশন দিয়া আছে। সবৰ আগতে এমচিএ। এমচিএৰ ফুল ফৰ্ম হ'ল মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশনছ। ইয়াৰ পিছত অপশন দিয়া আছে তথ্য আৰু যোগাযোগ প্ৰযুক্তি, তাৰপিছত বুদ্ধিমত্ত ভাগফল আৰু আৱেগপ্ৰৱণ ভাগফল। ইয়াৰ মাজত শুদ্ধ আনসাৰটো হ'ল তথ্য আৰু যোগাযোগ প্ৰযুক্তি, মানে অপশন নম্বৰ খ। ইয়াৰ পিছত নেক্সট কোৱেশ্চন, পৰিৱেশৰ কোনটো অংশৰ অধ্যয়নৰ বাবে বাস্তৱিক যাদুঘৰ মানে ভাৰ্চুৱেল মিউজিয়াম এটা আইচিটি সৰঞ্জাম হিচাপে ব্যৱহৃত হয়? ইয়াৰে আকৌ আইচিটিৰ ফুল ফৰ্মটো আকৌ কৈ দিছো। ইয়াৰ ফুল ফৰ্মটো হ'ল ইনফৰমেশন আৰু কমিউনিকেশন টেকনলজি। ইয়াতে চাৰিটা অপশন দিয়া আছে কোৱেশ্চনটো হিচাপত: মাটি পৰিৱেশ তন্ত্ৰ, তাৰপিছত সামুদ্ৰিক পৰিৱেশ তন্ত্ৰ, বনজ পৰিৱেশ তন্ত্ৰ, আৰু উপৰোক্ত এটাও নহয়। ইয়াৰে শুদ্ধ আনসাৰটো হ'ল অপশন নম্বৰ খ সামুদ্ৰিক পৰিৱেশ তন্ত্ৰ। তো থেংক ইউ বন্ধুসকল আজিৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাবৰ কাৰণে। আৰু আপুনি যদি মোৰ এইবোৰ ভিডিঅ' আগতে চাব খোজে, যিবোৰ পৰৱৰ্তী ভিডিঅ' মই আপলোড কৰোঁ, তো তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, যাতে মোৰ পৰৱৰ্তী ভিডিঅ'বোৰ আপুনি সবৰ আগতে দেখিবলৈ পায়। থেংক ইউ।